উন্মোচক ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। এই গ্ৰন্থৰ অনুবাদক মৰমী ওজা ৰয় ডাঙৰীয়ানী। সীমান্ত চেতনা মঞ্চৰ সৈতে জড়িত দুয়োগৰাকী বিষয়ববীয়া মোৰ সন্মুখত উপবিষ্ট সাংবাদিক বন্ধুসকলৰ লগতে শিল্পী তথা বিশিষ্ট ৰাইজ। সেই 15টা দিন এইখন গ্ৰন্থ মূলতঃ ভাৰতৰ স্বাধীনতা লাভ কৰিছিল 15 আগষ্টত। 15 আগষ্টৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে এই 15টা দিনৰ বৰ্ণনা। এই 15টা দিনত কি বৰ্ণনা? আমাৰ ভাৰতবৰ্ষৰ সমাজখনৰ বৰ্ণনা নহয়, ভাৰতবৰ্ষৰ অবিভক্ত ভাৰতৰ দুয়োখন দেশতে, পাকিস্তান আৰু ভাৰতবৰ্ষ দুয়োখন দেশৰে ৰাজনৈতিক জগতত ঘটি থকা কিছু ঘটনা, যিবিলাক ঘটনা আমাৰ বুৰঞ্জীত পাবলৈ নাই। কিন্তু গোটেই কথাখিনি বুজিবলৈ হ'লে যে ভাৰতবৰ্ষত এই 15টা দিনতেই সকলোবিলাক ঘটনা ঘটিছিল নেকি? নহয়। তাৰ পৰিপ্ৰেক্ষিতত জানিবলৈ হ'লে আমি জানিব লাগিব যে 1945 চনত বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল। আৰু বিশ্বযুদ্ধৰ সমাপ্তি হোৱা সময়ত আমাৰ দেশ পূৰ্ণকালীন পৰাধীন আছিল। ইংৰাজে এই দেশ শাসন কৰিছিল আৰু সেই সময়ত বিশ্বযুদ্ধত যেতিয়া ইংৰাজৰ কঁকাল ভাঙিছিল, তেওঁলোকে গম পাইছিল যে এই দেশ হয়তো আমি এৰি যাব লাগিব। এতিয়া ইংৰাজৰ কঁকাল ভাঙোতে আমাৰ ভাৰতবৰ্ষক কিয় এৰি যাব লগা হ'ল? কংগ্ৰেছ দলে আন্দোলন কৰিছিল, ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন আমি পাঠ্যপুথিত সকলোৱে পঢ়িছোঁ। কংগ্ৰেছে কেইটা আন্দোলন কৰিছিল? মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া খিলাফত মুভমেণ্টক ছাপোৰ্ট কৰিছিল 19 চনত 1900, তাৰ পাছত কংগ্ৰেছে এটা আন্দোলন কৰিছিল 21 চনত 1900, এটা আন্দোলন কৰিছিল 30-31 চনত, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, আৰু তাৰ পিছত এটা আন্দোলন কৰিছিল 1942 চনত। মাত্ৰ 3টা আন্দোলন, কিন্তু কংগ্ৰেছৰ সংগঠন গোটেই ভাৰতবৰ্ষতে আছিল। 1942 চনৰ আন্দোলনটোৰ কথা সকলোৱে কয়, যিটো কুইট ইণ্ডিয়া মুভমেণ্ট, যে নেতাজী সুভাষ বসুৱে যেতিয়া আগ্ৰাসীভাৱে ভাৰতবৰ্ষক স্বাধীন কৰাৰ কাৰণে আগুৱাই আহিছিল, তেতিয়া মহাত্মা গান্ধীয়ে লাজত পৰি এই আন্দোলনটো কৰা বুলি কয়, কাৰণ কংগ্ৰেছে একো নকৰিলে বেয়া দেখি। আমি এয়া বিতৰ্কৰ বিষয়। কিন্তু দেশীয় ৰাজনীতিত ইতিমধ্যে আৰম্ভ হৈছিল যে জিন্নাই 1906 চনতেই যি মুছলিম লীগ আৰম্ভ কৰিছিল, মুছলিম লীগৰ যি শিপা মেলিছিল, তেতিয়া দেশখন হিন্দু আৰু মুছলমানৰ কাৰণে দুভাগে বিভক্ত হ'ব লাগে বুলি পেলাই ইতিমধ্যে এটা বেলেগ ধৰণৰ আন্দোলন কৰিছিল। আৰু এই আন্দোলনটো কৰি 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 শেষত কংগ্ৰেছৰ সৈতে, কাৰণ ইংৰাজৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পৰাকৈ দুটা শক্তি, এটা মুছলিম লীগ, এটা কংগ্ৰেছ। বাকী যিসকল আন্দোলন কৰিছিল তেওঁলোকক কোৱা হৈছিল এক্সট্ৰিমিষ্ট, কিন্তু তেওঁলোক যেনে গদাৰ পাৰ্টীয়ে ইংৰাজৰ লগত একো আলোচনা কৰা নাছিল, অনুশীলন গ্ৰুপ। আজি যদি চাই ইতিহাসত ৰামপ্ৰসাদ বিছমিলকে ধৰি গোটেই যিখিনি, ভগত সিঙকে ধৰি বাকীসকলৰ কথা আমি বুৰঞ্জীত বিশেষ নাপাওঁ। তেওঁলোকৰ অৱদান, যি ধৰণে সশস্ত্ৰ আন্দোলন কৰি দেশ স্বাধীনতাৰ কাৰণে লাগিছিল, সেই আন্দোলনৰ কথা আমি বুৰঞ্জীত মাত্ৰ এটা নাম, আৰু বহুতৰ নামো নাই। আজি জালিয়ানৱাগ হত্যাকাণ্ডৰ কথা আমি গম পাওঁ। এই নিৰপৰাধী মানুহখিনিৰ কাৰণে, মৃত্যুৰ কাৰণে, কিয় মৃত্যু হৈছিল, কাৰ কাৰণে হৈছিল, কি, এইবিলাকৰ বুৰঞ্জী আমি নাপাওঁ। কিন্তু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ 45 চনত শেষ হৈছিল, তাৰ পাছত ইংলেণ্ডতো কিছু ঘটনা ঘটিছিল। যেনে সেই সময়ত চাৰ্চিলে নেতৃত্ব লৈছিল ইংলেণ্ডত, কিন্তু বিশ্বযুদ্ধত চাৰ্চিলৰ জয় সত্ত্বেও সেই দেশৰ মানুহে চাৰ্চিলক নেতা কৰি ৰখা নাছিল। ক্লিমেণ্ট এটলি জয়ী হৈছিল। ক্লিমেণ্ট এটলিয়ে আহি গম পাইছিল যে সেই সময়ত ভাৰতবৰ্ষত দুটা ঘটনা ঘটিছিল, যে যিসকল নেতাজীৰ আজাদ হিন্দ ফৌজৰ সেনানীক আমাৰ লালকিল্লাত বন্দী কৰি থৈ দিছিল, সেই বন্দী কৰি থকা সেনা বাহিনীৰ যেতিয়া বিচাৰ হৈছিল, তেতিয়া ভাৰতবৰ্ষৰ মানুহৰ ভিতৰি ভিতৰি জুই জ্বলিছিল। আৰু তাৰ পৰিণতিত আমাৰ বম্বেত নৌ বিদ্ৰোহ হৈছিল। বম্বেৰ নৌ বিদ্ৰোহৰ পাছত গম পাইছিল যে ভাৰতবৰ্ষত আৰু সেনা বাহিনীৰ দ্বাৰা ইংৰাজে শাসন কৰি ৰাখিব নোৱাৰে। ঠিক সেই সময়তে 47 চনৰ মাৰ্চ মাহত আমাৰ লৰ্ড বাভেলৰ পৰা গৈ লৰ্ড মাউণ্টবেটেন আহিছিল। লৰ্ড মাউণ্টবেটেনৰ পত্নী এডুইনা মাউণ্টবেটেনৰ
আমাৰ দেশত ৰাজনীতিৰ প্ৰভাৱৰ কথা আপোনালোকে বেলেগ বেলেগ কিতাপত পাব, বুৰঞ্জীত নাপায়। আৰু সেই সময়ত যি ঘটনা হৈছিল যে আমাৰ পণ্ডিত নেহৰুৱে এঠাইত লিখিছিল যে আমাৰ বয়স হৈছে, আমি ক্লান্ত হৈছোঁ, গতিকে দেশ বিভাজন কৰি হ'লেও আমি স্বাধীনতাৰ কাৰণে আমি ইংৰাজৰ সৈতে মান্তি হ'ব লাগিব। আৰু এই যিটো স্বাধীনতাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, তেতিয়া লৰ্ড মাউণ্ট বেটেনে আহি গম পাইছিল যে কংগ্ৰেছক সহজে মনাব পৰা যাব, আৰু কথা হ'ল লীগকো নিজৰ ফলীয়া কৰি ৰাখিব লাগিব। তেতিয়া আহিল কিদৰে ভাগ কৰা হ'ব। সেই সময়ত বংগখনৰ পূৰ্ববংগ আৰু পশ্চিমবংগ ভাগ নাছিল। 1905 চনত আমাৰ বংগভংগ আন্দোলন হৈছিল, তেতিয়া গোটেই ভাৰতবাসীয়ে বংগভংগ আন্দোলনৰ বিৰোধিতা কৰিছিল। কিন্তু শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে যেতিয়া দেশ বিভাজনৰ সময় আহিল, তেতিয়া ক'লে যে বেংগল 2 ভাগত বিভক্ত হ'ব লাগে, নহ'লে কলিকতাখন পাকিস্তানলৈকে গুচি যাব। আৰু সেই সময়ত একেৰাহে নেহৰুৱে বেলেগ বেলেগ নেতাৰ সৈতে কথা পাতিছিল আৰু লৰ্ড মাউণ্ট বেটেনে বেলেগ বেলেগ নেতাৰ সৈতে কথা পাতিছিল। জিন্নাই তেতিয়া ক'লে যে প্ৰথমতে মানুহবিলাক সিন্ধি, মানে সিন্ধি ভাষী, মানুহবিলাক পাঞ্জাবী ভাষী, মানুহবিলাক বাঙালী ভাষী, পাছতহে হিন্দু মুছলমান। তেতিয়া মাউণ্ট বেটেনে ক'লে যে মই এটা ভাল যুক্তি পালোঁ, মানুহবিলাক প্ৰথমতে ভাৰতীয়, তাৰ পাছতে হিন্দু মুছলমান। তেতিয়াহ'লে আপোনাৰ যিটো দ্বিজাতি তত্ত্ব আপুনি নিজেই কেঞ্চেল কৰি দিলে। জিন্নাই ক'লে যে আপুনি বুজি পোৱা নাই। একেই কথা চলিল নেহৰু আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মাজত। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দেশ বিভাজন মানি লোৱা নাছিল, কিন্তু বংগ ডিভাইডটো মানিছিল। নেহৰুৱে ক'লে যে আপুনি বংগ ডিভাইড মানিছে মানে ভাৰত বিভাজন কৰিছে। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ক'লে যে নহয়, আপুনি ভাৰত বিভাজন কৰিলে, মই পাকিস্তান বিভাজন কৰিবলৈ ওলাইছোঁ, কাৰণ বংগখন গোটেই পাকিস্তানে ল'ব খুজিছিল। এই যে প্ৰক্ৰিয়া হৈছিল, প্ৰক্ৰিয়া হৈ থাকোঁতে আপোনালোকে এই কিতাপখনৰ মই এটা পৃষ্ঠা মেলি পাইছোঁ যে গান্ধীজী যিদিনা 15 আগষ্ট সেইদিনা কলকাতাত আছিল। সেই কলকাতা চহৰত 47 চনৰ আগে 46 চনত গ্ৰেট কেলকাতা কিলিং, মানে ইয়াক গ্ৰেট বুলি কিয় কয় নাজানো, কিন্তু নৃশংসভাৱে তাত মানুহ মাৰিছিল। আৰু তাত আছিল শ্বহীদ সোহৰাৱৰ্দী। শ্বহীদ সোহৰাৱৰ্দীয়ে যেতিয়া আমাৰ ইয়াত মুখ্যমন্ত্ৰী যিটো কওঁ, তেওঁ নেতৃত্বত আছিল অবিভক্ত বংগৰ, তেতিয়া 5000 হিন্দু মানুহক কাটি পেলাইছিল। তেওঁ নিজে কটা নাছিল, তেওঁ যিটো তেওঁলোকৰ যে লৰকেলেংগে পাকিস্তান, এই লৰকেলেংগে পাকিস্তানৰ কাৰণে মৈদানত এখন ডাঙৰ সভা হৈছিল। আৰু এই সভাত তেওঁ ভাষণ দি 46 চনত যেতিয়া উভতি আহে, সভাৰ পৰা উভতা মানুহবিলাকে এফালৰ পৰা অপ্ৰস্তুত হৈ থকা আৰু মানুহখিনিক আক্ৰমণ কৰিছিল। নিঃসন্দেহে মুছলিম লীগৰ দলৰ যিহেতু সোহৰাৱৰ্দীৰ নেতা আছিল, গোটেইখিনি মানুহ মুছলমান আছিল। এতিয়া সেই সময়ত সকলো মুছলমানেই যে দেশ বিভাজনৰ বিৰোধিতা কৰিছিল, এই দেশ বিভাজনৰ পোষকতা কৰিছিল, সেইটো নহয়। আমি যদি চাওঁ খান আব্দুল গফৰ খান, তেওঁ প্ৰান্তত থাকিয়েই দেশ বিভাজনৰ বিৰোধিতা কৰিছিল। ফজলুল হক মুছলিম লীগত নাছিল। বহুতে কেতিয়াবা লিখে যে ফজলুল হকৰ সৈতে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে যে কোৱালিশ্যন কৰিছিল, ফজলুল হকটো আগতে মুছলিম লীগতে আছিল, তাৰমানে কি মুছলিম লীগৰ লগত কোৱালিশ্যন কৰিছিল নেকি? আচলতে পাছলৈকে একাংশ বামপন্থীয়ে বিকৃত কৰি ইতিহাস এই ধৰণে আমাক প্ৰক্ষিপ্ত ইতিহাস আমাৰ ওচৰলৈকে আনি দিছিল। আৰু সোহৰাৱৰ্দীয়ে যে গ্ৰেট কেলকাতা কিলিং কৰিছিল, তাৰ আগে ডিজাইন কৰিছিল যে লোকেল মুছলমানে হয়তো আক্ৰমণ নকৰিব পাৰে, তাৰ কাৰণে থানাই একোজন চীন প্ৰভিন্স আৰু এই সীমান্ত প্ৰদেশৰ পৰা মুছলমান SI পৰ্যায়ৰ বিষয়া আনি থানাই ৰাখিছিল। আৰু সেই গ্ৰেট কেলকাতা ক্লিনিঙৰ পাছত যিদিনা 15 আগষ্ট হ'ব, এই 15 আগষ্টৰ কথাটো এটা পেজত আছে, আপোনালোকক মই গোটেইখিনি পৰিক্ৰমাটো অলপ কৈ দিছোঁ, কিয় কিতাপখন পঢ়ি কিছু আপোনালোকে ভাল পাব। সেইদিনা গান্ধীজী আছিল কলকাতাত, আৰু গান্ধীজীৰ লগত আছিল সোহৰাৱৰ্দী, শ্বহীদ সোহৰাৱৰ্দী, যিজনে 5000 মানুহক মাৰিছিল। তেওঁ গান্ধীজীৰ ওচৰলৈ কৈছিল যে আপুনিতো হিন্দুৰো নেতা, মুছলমানৰো নেতা, গতিকে স্বাধীন হোৱাৰ পাছততো এই কলকাতাটো ভাৰততে ৰৈ গ'ল, গতিকে আপুনি আমাক সকলোকে সমভাৱে চাব লাগে, আৰু যি হৈ গ'ল তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ।
সকলোৱে আচৰিত হৈছিল যে সোহৰাৱৰ্দী কলকাতাত কিয় আছে, তেওঁ ঢাকালৈ কিয় গুচি যোৱা নাই। এতিয়া সেই সময়ত বহুতে কয় যে সোহৰাৱৰ্দীৰ আচলতে বহুত বেনামী সম্পত্তি কলকাতাত আছিল, সেইকাৰণে তেওঁ ঢাকালৈকে পলাই যোৱা নাছিল, যাতে সম্পত্তিখিনি ছেটেল কৰিব পাৰে। দ্বিতীয় কথা, তেওঁৰ অনুগত যিখিনি মুছলমান আক্ৰমণকাৰী আছিল, তেওঁলোকক যাতে গান্ধীজীৰ দ্বাৰা সুৰক্ষিত কৰিব পাৰে আৰু সেই সুৰক্ষিত কৰি উঠি তেওঁ ঢাকালৈ যাব পাৰে। এই ধৰণৰ কথা বহুত আমি অলিখিত ইতিহাস আছে। আৰু সেই যিটো দিনত গান্ধী কলকাতাত আছিল, কলকাতাত মানুহে ইতিমধ্যে দাংগা বাদ দিছিল। 44 চনত হোৱা দাংগা 47 চনত কমি কমি গান্ধীজী অহাৰ সময়ত সকলোৱে একমুখে হিন্দু মুছলমান এক হৈছিল। একে সময়তে 15 আগষ্টৰ সময়ত কিন্তু পাকিস্তান বৰ্ডাৰত, এতিয়া আমি যিটো পাকিস্তান বৰ্ডাৰ বুলি কওঁ, তাত ট্ৰাকে ট্ৰাকে ডেড বডি ইপাৰলৈ আহিছিল, ট্ৰেইন ভৰ্তি হৈ ডেড বডি আহিছিল, হিন্দুৰ ডেড বডি। এইফালৰ পৰা মুছলমানৰ ডেড বডি সিটোফালে গৈছিল। আৰু আমাৰ ইতিহাসত সেইবিলাক অলপ অলপকৈ আছে। কিজানি সেইবিলাক কথা মনত পৰিলে মানে আমাৰ মনত বিষবাষ্প বিয়পে বা ইত্যাদি ধাৰণা কৰা, কিন্তু ইতিহাসে এই যে লাহোৰলৈকে ডেড বডি গৈ আছিল আৰু ইফালে পাঞ্জাৱলৈকে, আমাৰ ভাৰতত থকা পাঞ্জাৱলৈকে যে সেইফালৰ ডেড বডি আহিছিল, এই সময়ত গান্ধীজী তালৈকে নগৈ লাহোৰৰ পৰা গুচি আহিছিল, আহি দিল্লী হৈ কলকাতাত আছিল। আচলতে লৰ্ড মাউণ্ট বেটেনে তেখেতক ৰিকুৱেষ্ট কৰিছিল। কলকাতাখন আছিল ব্ৰিটিছ উপনিৱেশৰ তৃতীয়খন ডাঙৰ চহৰ, যিখন বাণিজ্যিক চহৰ। আজিৰ কলকাতা যিটো অনুন্নত ৰূপ হৈছে তুলনামূলকভাৱে। আজিৰ কলকাতাৰ যি উন্নতি সেয়া সেই সময়ৰ তুলনামূলক উন্নতিতকৈ বহুগুণে কম। আৰু এই চহৰখনত গান্ধীজীৰ দৰে এজন মানুহ আহিলে, যিয়েই যি নকওক গান্ধীজী এজন ফিগাৰ আছিল, আৰু সেই ফিগাৰ যদি কলকাতাত থাকে তেতিয়াহ'লে মাউণ্ট বেটেনৰ সুবিধা হৈছিল। আৰু মাউণ্ট বেটেনে এই ধৰণে লাহে লাহে কংগ্ৰেছৰ নেতৃবৃন্দক নিজৰ কুক্ষিগত কৰিছিল। আৰু ইয়াত এখন চিঠি সন্নিৱিষ্ট আছে, মই গ্ৰন্থখনৰ বিষয়ে কৈছোঁ, মই দেখা পালোঁ যে মাউণ্ট বেটেনৰ চিঠি এখনৰ উত্তৰত নেহৰুৱে লিখিছিল, তেওঁক শ্ৰুতলিপি দিছিল ব্যক্তিগত সচিবক, যে 15 আগষ্টৰ দিনা আমাৰ যেতিয়া পতাকা উত্তোলন কৰা হ'ব ত্ৰিৰংগা, তেতিয়া মাউণ্ট বেটেনে ৰিকুৱেষ্ট কৰিছে তেওঁলোকৰ ইউনিয়ন জেকখনো যাতে তাতে থাকে, মই সন্মতি দিছোঁ বুলি লিখি দিয়া। এইটো আছে। কিন্তু মই ভাবোঁ যে কিতাপখনত ইয়াৰ তথ্যসূত্ৰটো যিটো ফুটনোট থাকিলে হয়তো বেছি ভাল হ'লহেঁতেন। আচলতে আমাৰ দৰে সাধাৰণ পঢ়ুৱৈৰ কাৰণে এইটো অতি সাৱলীল গ্ৰন্থ এইখন। মই ভাবিছোঁ 2টা পৃষ্ঠা এইখিনি সময়তে পঢ়ি, আৰু যিসকল ৰিচাৰ্চাৰ বা যিসকল অনুসন্ধিৎসু তেওঁলোকে চ'ৰ্চৰ কথা জিজ্ঞাসা কৰে যে চ'ৰ্চ কি, আপুনি যে এই কিতাপখন লিখিছে ইয়াৰ চ'ৰ্চ কি। চ'ৰ্চবিলাক আছে, লাষ্টত বিব্লিঅ'গ্ৰাফি আছে, কিন্তু পেজ ৱাইজ থাকিলে হয়তো আৰু বেছি সুবিধা হ'লহেঁতেন। কিন্তু আমাৰ সাধাৰণ মানুহৰ মাজলৈকে গ্ৰন্থখন যাব লাগিব, আৰু গ্ৰন্থখন যাব লাগিলে আমি এই ধৰণৰ এটা প্ৰচেষ্টা সীমান্ত চেতনাই যি লৈছে, মই সাধুবাদ দিছোঁ। মই দীঘলকৈ ভাষণ দিয়া অভ্যাস নাই, চমুকৈ সামৰিছোঁ। ধন্যবাদ।